নাপিতে বনোৱাটো নহয় নিজে বনাই লৈছে গুড মৰ্ণিং উঠি আহিলোঁ আজি বিহু চ' কালি আহিলোঁ আহি পেলাই পালোঁ পাই টোপনি খতি ৰাতি তথাপিতো খানা খালোঁ লগৰখিনিৰ লগত ৰাতি বৰষুণ দিলে ইমান নজমিলে ভালকৈ বৰষুণ দিয়াৰ কাৰণে অলপ অসুবিধা হ'ল চ' এতিয়া উঠিলোঁ প্ৰায় 8টাই বাজিলে আৰু 8টাই বাজিলে চ' তথাপিতো মেজি আছে দুফালে যাওঁ লগৰখিনি য'ত আছে ত'তে যাওঁ এতিয়া 8টা বাজি গ'ল মেজি আজি অলপ দেৰিকৈ জ্বলাইছে বোলে 6টা 6:30 মানত জ্বলাইছে চাগে নে 6:30 আগত জ্বলাইছে চাগে সেইটো কাৰণে অলপ থাকিব চাগে ইমানো মানে শেষ হৈ নাযায় যিকণ পাৰোঁ দেখুৱাম আপোনালোকক ব'লক এতিয়া যাওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ চাব শেষলৈকে মেজি প্ৰায় এদাই হ'ল আৰু কিন্তু অলপমান বাকী আছে আৰু এইখিনিয়ে মানে বহুত ওখ আছিলে সেইখিনি জ্বলাই এতিয়া আদায় হৈছেগৈ আৰু এইকেইডাল খৰি বাকী আছেগৈ পূৰা আমাৰ ফালে খৰি মেজি হয় বাকী গুৱাহাটীৰ ছাইডেতো খেৰৰ হয় বাকী ইয়াত খৰি মেজি আছিলে জ্বলি ইমানখিনি ৰৈছেগৈ আৰু এতিয়া তাই বহুত দেৰি হৈছে ন 8টা বাজিছে 6টা মানতে লগালে চাগে কালি ৰাতি দেৰিকৈ খোৱাৰ কাৰণে নাহিলোঁ আৰু কিন্তু এতিয়া এয়া শেষ হ'বই আৰু খুৱাই মেলি লওঁ চাই থাকক কিবাকিবি খেল চেলো হ'ব বোলে মানে এনেকৈ আমাৰ গাঁৱত খেলাই আৰু সৰুকৈ মানে এনেই ল'ৰা ছোৱালীখিনি সৰু সিহঁতক দেখুৱাবৰ কাৰণে বা এইটো পৰম্পৰাটো ৰাখিবৰ কাৰণে সৰুকৈ খেলোৱা হয় আৰু মই যদি পাৰোঁ দেখুৱাই দিম চাই থাকক আমাৰ গাঁৱত সৰুকৈ ল'ৰা ছোৱালীখিনিৰ মনটো ভাল কৰিবৰ কাৰণে বা আমাৰ পৰম্পৰাটো ৰাখিবৰ কাৰণে আমি সৰুকৈ টেকেলি ভঙা খেলটো আৰম্ভ কৰিছোঁ সৰু ল'ৰা ছোৱালীখিনিক খেলিব দিছোঁ আৰু তেতিয়া সিহঁতি পৰম্পৰাটো কি বস্তু বা টেকেলি ভঙা কেনেকৈ খেলা হয় সেইটো জানে বা সিহঁতি আগলৈকো মানে এইটো পৰম্পৰাটো ৰাখিব আগতে ডাঙৰকৈ পতা হয় কিন্তু এইবছৰ মানে ইমান ডাঙৰকৈ পতা নাই আৰু কোনো প্লেনিং নোহোৱাকৈ পটককৈ পাতি দিছোঁ মানে পটককৈ হৈ গৈছে আৰু ইয়াৰ পিছত কাবাডী ৰছী টনা এইবোৰ হ'ব সেইবোৰ চাই থাকক ভিডিঅ'টো কাঠআলু পুৰি খাইছোঁ মানে পুৰা কাঠআলু খাব লাগে বোলে এতিয়া ৰছী টনা খেলিবৰ বাবে ৰছী বনাই থকা হৈছে আৰু ইয়াৰ পিছত ৰছী টনা খেল আৰম্ভ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়া তাকে এইটো বেলেগ ৰেজৰ আকৌ এইটো নাপিতে বনোৱাটো নহয় নিজে বনাই লৈছে কিহে বনালে এইটো বাঁহডাল ফালি পেলাই এনেকৈ লগাই দিছে আচ্ছা অথনি কাঠআলুটো ভালকৈ সিজা নাছিলে কাৰণে আকৌ পুৰিলোঁ তাৰপিছত সিজিলে এতিয়া চবকে ভাগ কৰি দিছে দাদাই চবকে ভাগ কৰি দিয়াৰ পিছত ময়ো খালোঁ অকণমান খাই মেলি এতিয়া ওলাই যাম আকৌ গাইজ ৰাতিপুৱা শুই উঠি আহি আছোঁ গাঁৱৰ মাজলৈ এপাক মেজিকেইটা ফুৱালোঁ আৰু মানে লগৰখিনিয়ে বনোৱা এতিয়া গাঁৱৰ মাজলৈ ওলাই আহিছোঁ
আমি 3জন বাকী ইফালে লগৰবিলাকে ফুৰাই আছে চবে বেলেগ বেলেগকৈ বনায় ন ৰাজহুৱা মেজি দুটা হ'ল সেই দুটা জ্বলিলে অলৰেডি সেইকেইটা ফুৰালোঁ তাৰপৰা এতিয়া আহিছোঁ ৰাতিপুৱা পূৰা কুঁৱলী একদম সেইপিনে আহিছোঁ কিনো আছে চাই যাওঁ বোলো গাঁৱৰ এপাক আপোনালোকক দেখাই থাকিম কিনো হৈছে চাই থাকিব বাৰু খালি গোটেই প্ৰথমবাৰ দেখাব নাপালোঁ মানে ৰাতিপুৱা সোনকালে জ্বলাই দিয়ে ন সেইটো কাৰণে সুবিধা মেজিবিলাক এদাই হ'লগৈ আৰু মেজিবিলাক মানে এতিয়া দেৰি হ'লতো এতিয়া 9:30 10টা বাজি গ'ল সেইটো কাৰণে এদাই হ'লগৈ কিন্তু কুঁৱলী পূৰা পৰিয়ে আছে কুঁৱলী একদম ফুৰাব আহিছোঁ কিন্তু চাম দেখাম ৰ'ব কিন্তু মানে নাই এদাই হ'লগৈ খৰিখিনি এদাই হ'লগৈ শেষ এইবোৰ পিছত দিয়া খৰি সেইটো কাৰণে এনেকুৱা হৈছে বাকীখিনি এদাই হ'ল আৰু কালি তুমি কেলৈ গুচি আহিলা খানা নাখালা যে নহয় মই স্বাস্থ্যজনিত কাৰণত আচ্ছা মই ফুৰোৱা এইটো 4 নম্বৰটো মেজি আহি 4 নম্বৰটোত পাইছোঁ আৰু এতিয়া যাওঁগৈ এদাই হ'লগৈ আৰু মেজি শেষ অলপ ফুৰালোঁ আৰু চফা মেজি শেষ আৰু এই মানুহে নাই 3টা আমি যিকেইটা আহিছোঁ সেইকেইটা এটা এটাকৈ উলিয়াই লৈ আহিছোঁ যদি যায় যাব যদি নহয় শেষ মেজি শেষ বিহু বুলি ৰাতিপুৱাই খাই লওঁ খাই বৈ ওলাই যাম এপাক গৈ আছোঁ মই ঘৰত বাইক চলাই এতিয়া ঘৰত যাম ঘৰৰ পিছত নিকিনি যাম বুলি ভাবি আছোঁ আৰু ধোৱা-চলাত মানে ফাংচন আছে বুলি কোৱা শুনিছোঁ মানে তাত ভেলাঘৰ বনাইছে ধুনীয়াকৈ কি বনাইছে তাকে চাম গতিকে ভিডিঅ'টো চাই যাব মই এতিয়া গৈ আছোঁ গতিকে ঘৰ পাই লওঁ তাৰপিছত যাম এতিয়া আমি ফাইনেলি আহি পাইছোঁহি আৰু জেগাত দেখিছোঁ আৰু ৰাস্তাৰ পৰা আমি দেখিছোঁ ঘৰটো ৰাস্তাৰ পৰা দেখিছোঁ আমি ঘৰটো এতিয়া তাত মানুহ বহুত আছে নেকি দেই চাই লওঁ ধুনীয়া লাগিছে কিন্তু বাহিৰৰ পৰা মজা লাগিছে গতিকে গৈহে দেখিম কি সেনেকুৱা কি পৰিৱেশ চাই থাকিব ভিডিঅ'টো দেই ভিতৰলৈ সোমাই গৈ আছোঁ ৰাইজ গাড়ীৰ পৰা বাইকখন থ'লোঁ থৈ পেলাই এতিয়া মই আহি আছোঁ এইফালে আগত হৈ আছে বাইকখন থ'লোঁ থৈ এতিয়া বোলো যাওঁ গতিকে মানে কি আৰু ভ্লগ ইমান বেছি কৰি থাকিবলৈ বেয়া মানে ধৰি লওক কিবা বেয়া লাগে মানে ইমান বেছি ব্লগ কৰি থাকিবলৈ হ'লেও মোটামুটি যিখিনি পাওঁ কৰিছোঁ চ' মই এতিয়া আগলৈ যাওঁ চাই থাকক কিনো দেখুৱাব পাৰোঁ বা চবটোতো দেখুৱাবলৈ কি আছে ঘৰ চৰ মানে ভালকৈ ধুনীয়া এটা ঘৰ বনাইছে বিজনেছ সেইটো দেখুৱাম সেইটো দেখুৱাৰ লগতে মানুহখিনি আহিছে পূৰা মানুহখিনিৰ লগত মানে মাজুলী ধোৱা-চলাত এইটো হৈছে আৰু এনেকুৱা এটা অনুষ্ঠান হোৱাটো মানে বিচাৰোঁ মানে অনুষ্ঠান হ'ব লাগে য'ত নেকি মানে বিহুৰ দিনাখনি মানুহখিনিয়ে অলপ এনজয় কৰিব পাৰে ধৰি লওক এতিয়া মুকলি পথাৰৰ মাজত ধুনীয়াকৈ ভেলাঘৰ বনাইছে তাত মেজি জ্বলাই থৈছে ইফালে মানে ফাংচন চলি আছে ষ্টেজ বনাই থৈছে মুকলি মঞ্চত তাতে ৰাইজে পূৰা বিন্দাছ চাই আছে গতিকে কিমান ভাল হৈছে গতিকে সেইকাৰণে আহক চাওঁ ময়ো যাওঁ আগলৈ কিনো হৈছে তাকে চাম বুলি আহিছোঁ চাই থাকিব ইয়াতে স্বাগতম লিখা আছে ধুনীয়াকৈ বনাইছে তাৰ বেক চাইডে এইটো ধুনীয়া এটা ভেলাঘৰ মই আগলৈ গৈ দেখুৱাই আছোঁ মানুহখিনি আছে পূৰা আৰু অনুষ্ঠান চলি আছে ফাংচন সেইপিনে সোমাই গৈ বিন্দাছ এইটো ধুনীয়াকৈ বনাইছে এটা ভেলাঘৰ কি ধুনীয়া লাগিছে এবাৰ চাওক কি ধুনীয়া এটা ঘৰ বনাইছে কিমান ধুনীয়া ক্ৰিয়েটিভিটি একবাৰ চাওক কিমান ধুনীয়া ভেলাঘৰ এইফালে মুকলি মঞ্চ लिखा है प्रणर भाषारे लिखा है दिल की तुम्हें सगे बुझना तुम्हें सगे बुझना ताके बेगुनाई तुम्हें सगे এতিয়া ভেলাঘৰৰ ওপৰলৈ উঠি গৈ আছোঁ এইপিনে ষ্টেপ দি থৈছে বাঁহৰ ওপৰলৈ উঠি গৈ আছোঁ বেছি দেৰি ওপৰত থাকিব নিদিয়ে মানে লৰি যায় ঘৰটো সেইটো কাৰণে নিদিয়ে থাকিবলৈ হ'লেও এতিয়া ওপৰলৈ উঠি গৈ আছোঁ চাওঁ ভিতৰত কিনো আছে ফাইনেলি আহি আমি ভেলাঘৰৰ ভিতৰত পালোঁহি লগৰকেইটাও আহিলে গাঁৱৰ গোটেইখিনি আহিছে লগত গোটেইখিনি একেলগে আহি ভেলাঘৰৰ ভিতৰত পাইছোঁ এতিয়া ভেলাঘৰৰ ভিতৰৰ পৰা আমি বৰ বাহিৰৰ ভিউটো দেখুৱাই দিছোঁ ভেলাঘৰৰ ভিতৰৰ পৰা বাহিৰত কেনেকৈ দেখি ধুনীয়া একদম বিন্দাছ দেখি একদম কি মজা লাগে দেখি এটা দৃশ্য আৰু বাহিৰত বহুত মানুহ আছে গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে কি হয় দেখা যাব এইটো ভেলাঘৰৰ ওপৰৰ পৰা তললৈ দেখা দৃশ্য মানে এইফালে মানুহখিনি বহি আছে আৰু এইফালে ষ্টেজ প্ৰগ্ৰেম চলি আছে ইমান ধুনীয়া লাগিছে মানে এটা ভাল বহুত ধুনীয়া দিনাখনি বহুত ধুনীয়া কৰিছে এটা ভাল প্ৰগ্ৰেম চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু বহুত
গাইজ মাজুলীত এনেকুৱা এটা ধুনীয়া অনুষ্ঠান হৈ আছে, কি ক'ম আপোনালোকক, একদম মজা, পূৰা বিন্দাছ, একদম পূৰা খালি কুঁৱলী বহুত পৰিছে, কুঁৱলী বহুত, আৰু বাইক লৈ আহিছোঁ ৰাতি যাবৰ কাৰণে, বেয়া ঠাণ্ডা, গাড়ী চাড়ী নাই, বাকীখিনি ঠিকে আছে, কি মজা লাগিছে, চব মানুহখিনি আহিছে পূৰা, চবেই ইয়াতে লাইটিং চাইটিং মজা দিছে, আৰু বিহু হৈ আছে, চবেই ডেন্স চেন্স দিছে, চাই পেলাই ভিডিঅ'টো ইমানে দেখাইছোঁ, মোটামুটি চবখিনি নেদেখাওঁ আৰু। দেৱাশিষৰ অনুষ্ঠান ষ্টাৰ্ট হৈছে অলৰেডি। দেৱাশিষ ই বহুত ধুনীয়া গায়, ই বহুত শিশু শিল্পী একচুৱেলি, এই বহুত ধুনীয়া আৰম্ভ হৈছে আৰু মই ইয়াতে আছোঁ, দেখুৱাইছোঁ আপোনালোকক ক'ব নোৱাৰি, কাৰণ বেছিখিনি দেখুৱাই দিলে চব কপিৰাইটৰ প্ৰব্লেমো আহি যায়, সেইটো কাৰণে কপিৰাইটৰ প্ৰব্লেমটো চাব লাগিব। গতিকে দেৱাশিষে এতিয়া গান গাই আছে, দেৱাশিষ চাই কামনা কৰিলোঁ, কি বহুত ধুনীয়া গান গায়, গতিকে তাক আপোনালোকে ছাপোৰ্ট কৰিব, যাতে কি আগবাঢ়ি যায় ভৱিষ্যতে, মানে আপোনালোকে তাক ছাপোৰ্ট কৰিলে সি মানে আগবাঢ়ি যাব পাৰিব, সেইটো কাৰণে তাক আপোনালোকে ছাপোৰ্ট কৰি যাব, মৰম দিব। দেৱাশিষৰ প্ৰগ্ৰেম চালোঁ, চাই এতিয়া অকণমান জুই ফুৰাই লৈছোঁ, ইয়াতে জুই ব্যৱস্থা কৰিছে, অকণমান জুই ফুৰাই এতিয়া যামগৈ আৰু প্ৰায় 12টামান বজালৈকে চালোঁ প্ৰগ্ৰেম, আপোনালোককো যি পাৰোঁ দেখুৱালোঁ আৰু এতিয়া যাওঁগৈ, মানে সময়ো হ'ল, কালিও টোপনি ক্ষতি, যাওঁগৈ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, জয় অসম, গুড নাইট।